Hello guys, welcome back to my YouTube channel. So guys, তোমালোকে মোবাইলত ভিডিও এডিটিং কৰাৰ আগত ভাবা যে মোবাইলত ভিডিও এডিটিং কৰাৰ বাবে বেষ্ট সফটওয়্যাৰ কোনটো, বেষ্ট এপ কোনটো হ'ব। তো এয়া যদি নাজানা ভিডিওটো শেষলৈকে চাই থাকিবা। মই ইয়াৰ সলিউশন লৈ আহিছো। তো মই তোমালোকক দুটা এপৰ বিষয়ে কম। বলা ভিডিওটো আৰম্ভ কৰোঁ। ভিডিও এডিটিংৰ বাবেতো বিভিন্ন ধৰণৰ এপ বা সফটওয়্যাৰ পোৱা যায়। তোমালোকে মোবাইলত বিভিন্ন ধৰণৰ এপ ব্যৱহাৰ কৰি ভিডিও এডিটিং কৰিব পাৰা। তো মই দুটা এপৰ বিষয়ে কম বুলি কৈছিলোঁ, সেয়ে মই এক নম্বৰত কৈছোঁ কাইনমাষ্টাৰ আৰু 2 নম্বৰত হৈছে পাৱাৰ ডাইৰেক্টৰ। তো এই এপ দুটা আটাইতকৈ ভাল, তোমালোকে নিজে ব্যৱহাৰ কৰি চাবা। তো তেতিয়া গম পাবা ভিডিও মানে এপটো কেনেকুৱা কিমান ভাল। তো এইটো এপটো ব্যৱহাৰ কৰা বহুত সহজ, মই নিজে ব্যৱহাৰ কৰি আছোঁ। তো মই পাৱাৰ ডাইৰেক্টৰ ব্যৱহাৰ কৰোঁ। এই ভিডিওটো পাৱাৰ ডাইৰেক্টৰ দিয়ে মই এডিট কৰিছোঁ। তো তোমালোকে দেখিছাই চাগে এডিটিংটো ভালে। তো মই বেছি এডিটিং কৰা নাই, মাত্ৰ মই ভিডিওটো কাটিছোঁ আৰু লগাইছোঁ, সেনেকুৱা ধৰণৰ এডিটিং। তো তোমালোকে এই এপটো প্লে ষ্টৰত গৈ সাৰ্চ কৰি দিলে তোমালোকে সহজতে পোৱা যায়। তোমালোকে সাৰ্চ কৰি কিনে ডাউনলোড কৰি ল'বা এপটো যদি ভিডিও এডিটিং কৰিব বিচাৰিছা। তো সেয়ে তো গাইজ, যদি ভিডিওটো ভাল লাগিল লাইক কৰি দিবা, শ্বেয়াৰ কৰি দিবা আৰু কমেণ্টত জনাবা যে ভিডিওটো কেনেকুৱা লাগিল। তো চেনেলটো নতুনকৈ খুলিছোঁ মই, এইটো ছাবস্ক্ৰাইব কৰি দিবা আৰু নতুন নতুন এনেকুৱা ধৰণৰ ভিডিও পাই থাকিবা, সেয়ে ছাবস্ক্ৰাইব কৰি ল'বা প্লিজ গাইজ। তো নতুন এটা ভিডিঅ' লৈ তোমালোকক পুনৰবাৰ লগ পাম। থেংক ইউ।